Hello everyone. আজি বহুদিনৰ বিৰতিৰ পিছত আকৌ ষ্টাৰ্ট কৰিছো টিউটৰিয়েল সমূহ PGTET আসাম পুলিচ APSC প্ৰিপাৰেচনৰ কাৰণে যিবিলাক মূল টপিক সমূহ সেইবিলাক আমি ডিসকাস কৰিম। আজি বিশেষকৈ অসমত চাহ উদ্যোগ আৰু চাহপাতৰ বিষয়ে মূল প্ৰশ্নসমূহ আমি ডিসকাস কৰিম। চাহ হ'ল এবিধ সেউজীয়া উদ্ভিদ যি মূলত গ্ৰীষ্ম প্ৰধান দেশসমূহত পোৱা যায়। চীন, ম্যানমাৰ, ইণ্ডোনেছিয়া, ভাৰতকে আদি কৰি ব্ৰহ্মদেশত এই আটাইবোৰ দেশত ইয়াৰ উৎপত্তিস্থল হিচাপে আমাৰ বিজ্ঞানীসকলে অনুমান কৰিছে। অসম, চীন আৰু ম্যানমাৰৰ যিবিলাক সীমা অঞ্চল বৰ্ডাৰ অঞ্চলসমূহ তাৰে দাঁতি কাষৰীয়া অঞ্চলসমূহত নদীৰ কাষৰীয়া অঞ্চলসমূহত তীৰ উৎপত্তি স্থান হিচাপে জনা যায়। অসমত বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত চাহৰ প্ৰচুৰ পৰিমাণে চাহ আমাৰ প্ৰডাকশ্যন হয়। So let's start the questions. First question, yes, where is the world's first tea research center situated? যদিও ইংৰাজীত দিয়া হৈছে মই অসমীয়াত কৈ যাম গতিকে একো প্ৰবলেম নহয় বুলি আশা কৰিছো। অপচন দিয়া আছে গোৱালপাৰা, ধুবুৰী, চিৰাং, যোৰহাট। গতিকে বিশ্বৰ প্ৰথম টি ৰিচাৰ্চ চেণ্টাৰটো ক'ত আছে বুলি কৈছে। ইয়াৰ আনসাৰ হোপ কৰো সকলোৱে জানে। ইয়াৰ আনসাৰ হ'ল যোৰহাট, অৰ্থাৎ যোৰহাট টকলাই টি ৰিচাৰ্চ চেণ্টাৰ হ'ল বিশ্বৰ প্ৰথমটো টি ৰিচাৰ্চ চেণ্টাৰ। Next question, when was the world's first tea research center established? বিশ্বৰ প্ৰথমটো টি ৰিচাৰ্চ চেণ্টাৰ কেতিয়া এষ্টাব্লিছ হৈছিলে? অৰ্থাৎ আমাৰ যোৰহাট টকলাই টি ৰিচাৰ্চ চেণ্টাৰৰ কথা কৈছে। অপচন দিয়া আছে 1811, 1911, 1915 and 1925. So here answer hobo 1911. Next question, what is Assam's contribution to India's total tea production? অৰ্থাৎ ইণ্ডিয়াৰ মুঠ টি প্ৰডাকশ্যনত অসমৰ শতাংশ কিমান? অসমে কিমান শতাংশ কন্ট্ৰিবিউট কৰে? So এইটো এটা বহুত ডাঙৰ এমাউন্ট হয়। গোটেইকেইটা অপচন দেখিছেনে 50ৰ ওপৰত। অৰ্থাৎ ইণ্ডিয়াৰ মুঠ টি প্ৰডাকশ্যনৰ আধাতকৈও বেছি অসমে প্ৰভাইড কৰে, অসমে কন্ট্ৰিবিউট কৰে। So শুদ্ধ উত্তৰটো হ'ব 51%. Next দিয়া আছে who discovered tea in Assam? এইটো আমাৰ সকলোৰে প্ৰিয় কুৱেশ্যন, আমি স্কুলৰ দিনৰ পৰা পঢ়ি আহিছো। So ইয়াৰ আনসাৰ হৈছে C.A. ব্ৰুচ। So C.A. ব্ৰুচে অসমত টি আৱিষ্কাৰ কৰিছিলে। আৱিষ্কাৰ বুলি এইকাৰণে কোৱা হৈছে বিকজ চিফংসকলে বহুত দিন আগৰ পৰাই অসমত টি ফাৰ্মিং কৰি আহিছিলে, বাট ডিস্কভাৰ কৰিছে C.A. ব্ৰুচে। সেইকাৰণে ইয়াক ইনভেন্ট বুলি কোৱা হোৱা নাই। ইনভেন্ট মিন্স নতুন বস্তু এটা আৱিষ্কাৰ কৰা আৰু ডিস্কভাৰ মিন্স যিটো অলৰেডি থাকে তাক আৱিষ্কাৰ কৰা। Next, when was tea discovered in Assam? So C.A. ব্ৰুচে কেতিয়া টি ডিস্কভাৰ কৰিছিল? বিকজ তেওঁ প্ৰথমতে চাহপাত ডিস্কভাৰ কৰিছিল আৰু কেতিয়া কৰিছিলে? অপচন দিয়া আছে 1815 to 17, 1880 to 20ৰ ভিতৰত, 1880 to 21 and 1822 to 23। ইয়াৰে এটা ৰেঞ্জ দিয়া আছে, গতিকে কোনটো সময়ত প্ৰথমতে চাহপাত ডিস্কভাৰ কৰা হৈছিলে? ইয়াৰ আনসাৰ হৈছে 1822 to 23। Next, who is the first tea farmer of Assam? অসমৰ প্ৰথম চাহ খেতিয়ক কোন? অসম এখন কৃষি প্ৰধান দেশ, গতিকে বেছি শতাংশ লোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল। আৰু তেতিয়া প্ৰথমতে কোনে টি ফাৰ্মিং ষ্টাৰ্ট কৰিছিল, অৰ্থাৎ কোনে টি ফাৰ্মিং ফাৰ্ষ্ট কৰিছিলে? অপচন দিয়া আছে মণিৰাম দেৱান, পিয়ালি ফুকন, জগন্নাথ বৰুৱা এণ্ড মাণিকলাল বৰুৱা। এইটো আমাৰ সকলোৰে প্ৰিয় কুৱেশ্যন, কোনে জানে ইয়াৰ আনসাৰ? So ইয়াৰ আনসাৰ হ'ল মণিৰাম দেৱান। Next question, which type of tea is primarily produced in Assam? অসমত কোনটো টাইপৰ টি মূলত প্ৰডিউচ কৰা হয় বেছিকৈ? অপচন দিয়া আছে গ্ৰীণ টি, ওলং টি, ব্লেক টি এণ্ড হোৱাইট টি। এইটো আমি সকলোৱে জানো, আমি মূলত কি টি বেছিকৈ প্ৰিফাৰ কৰোঁ? ব্লেক টি, হয়নে? So
Next question. Who is known as the father of Assam tea? Assam চাহৰ ফাদাৰ হিচাপে কাক জনা যায়? অপশ্যন দিয়া আছে ৰবাৰ্ট ব্ৰুচ, C.A. ব্ৰুচ, মণিৰাম দেৱান, ডেভিড স্কট। So ইয়াতে অপশ্যন C মণিৰাম দেৱান, তেওঁ হ'ল প্ৰথম অসমীয়া চাহ খেতিয়ক আৰু C.A. ব্ৰুচ কোন আছিলে? তেওঁ আছিলে যোনে চাহ ডিস্কভাৰ কৰিছিলে, গতিকে তেওঁকে ফাদাৰ অফ আসাম টি হিচাপে জনা যাব, হয়নে? Next question, which is the largest tea producing district in Assam? অসমৰ সকলোতকৈ বেছি tea produce কৰা district কোনখন? অপশ্যন দিয়া আছে ডিব্ৰুগড়, যোৰহাট, তিনিচুকীয়া and শিৱসাগৰ। So আমি বহুতে ভাবিব পাৰো যোৰহাট হ'ব পাৰে because যোৰহাটৰ প্ৰথম tea research center টকলাই অৱস্থিত, কিন্তু নহয়। ইয়াৰ অপশ্যন হৈছে ডিব্ৰুগড়, অৰ্থাৎ ডিব্ৰুগড়ত সকলোতকৈ বেছি ডিব্ৰুগড় হ'ল সকলোতকৈ বেছি টি প্ৰডিউচিং ডিষ্ট্ৰিক্ট অফ আসাম। আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আৰু আজি কি কি কুৱেশ্যন আপুনি নতুন শিকিব পালে চাহৰ সম্পৰ্কীয় বা কোনটো আপুনি নতুন আগৰ পৰাই জানে, এইটো কমেণ্টত জনাবলৈ নাপাহৰিব। থেংক ইউ, বাই বাই।